ৰেজিবুৰ জামানৰ কলমেৰে ভিক্ষাৰ জলঙা পাঠ চিন্ময় চহৰীয়া। কোনোমতে পোহৰৰ আভাই বেজাৰৰ ভৰ পাতল কৰিছিলহে মাথো। বিৰহৰ বাটেৰে সময় আহি দুখৰ ডাৱৰ কঢ়িয়াই ছটিয়ালে বুকু ভৰা যন্ত্ৰণা। হৃদয়ৰ ভাৱ প্ৰকাশৰ মেলাত হঠাৎ কেনা লাগি ওঠত উলমিল মৌনতাৰ তলা। মৌনতাৰ সুখত কোনেও অনুভৱ কৰিব নোৱাৰাকৈ কলিজাত অপ্ৰকাশ্য শব্দৰ কোলাহল। নিস্বাৰ্থ মৰমৰ বান্ধোনেৰে বন্ধা বিশ্বাসৰ ভেটি খহাব পাৰে জানো দুখৰ ডাৱৰে? কাৰণো নলগাকে থাকে হিয়াত বেজাৰ। সময়ে কেতিয়া বিষণ্ণতাৰ ৰহন হানে কোনেনো জানে। কলীয়া মেঘে সূৰ্যকো বাট ভেটি ধৰে। জোনৰ গাতো আছে দেখোন কলা দাগ। সেই দাগক আওকাণ কৰি হাঁহি হাঁহি সিঁচে জোনা। আনৰ ওচৰত সমিধান নোহোৱা দুখৰ বতৰা আনক দি অশ্ৰু টুকিলে অশ্ৰুবোৰক হাঁহিৰ সমল কৰিহে লব। সমস্ত ভাৱনা কাঢ়ি নিজৰ কৰি কলিজাত ঠাই লৈ উৰণীয়া পক্ষীৰ দৰে উৰি গুচি যোৱাটো কোনেনো বিচাৰিব? সময়ৰ আঘাতত জৰ্জৰিত হৃদয়ত থিতাপি লৈ মলম হৈ কলিজাত আঁচুৰ দি আঁতৰিলে সীমাহীন কষ্টই বেৰি বেৰি আঘাত হানিব। মন পদূলি প্ৰতিপল আন্ধাৰে বিৰাজ কৰিব। নিৰ্ভেজাল মৰম ভালপোৱা বিশ্বাসৰে হেতু বন্ধা হৃদয় এটিমাতো ভুলতে থান বান হলে শান্তি থাকিবনে মৰতত? ভুল নহলে শুদ্ধ শব্দটো মূল্যই পাকত। অধিকাৰ হেৰুৱালেও ভিক্ষাৰ জলঙা আগবঢ়াইছো। অন্তিম বাৰৰ বাবে শান্তিৰ নিজৰা বোৱাবানে?